নমস্কাৰ পুনৰ প্ৰভাতী সমাখন জনাই আপোনালোকৰ সন্মুখলৈ ৰাখিবলৈ সিদ্ধান্ত লৈ আহিছোঁ। আজি ভাস্কৰাব্দ 1431 শকাব্দ 1946 আৰু খ্ৰীষ্টাব্দ 2024 চনৰ বহাগ মাহৰ 9 তাৰিখ সোমবাৰ, ইংৰাজী 22 এপ্ৰিল। আজি সূৰ্যোদয় হৈছিল 4:56:40 আৰু সূৰ্যাস্ত হ'ব 5:43:52। তিথি হৈছে শুক্লা চতুৰ্দশী তিথি, নক্ষত্ৰ হৈছে হস্তা নক্ষত্ৰ, যুগ হৈছে হৰ্ষণ যুগ আৰু কৰণ হৈছে গড়কৰণ। আজি নৱজাতকৰ জন্ম হ'লে ৰাশি হ'ব কন্যা ৰাশি, শূদ্ৰবৰ্ণ, বৈশ্য দেৱগণ, মহিষৰ অস্থি, বায়ুযোগ, অষ্টতৰী বুধ আৰু বিংশোত্তৰী চন্দ্ৰৰ দশা। আজি আদ্যতি হ'লে 15 দিনীয়া বেশ্যা যুগ, মৰণত দোষ নাই, যোগিনী পশ্চিমত। বন্ধু বান্ধৱীসকল, মই আপোনালোকৰ কাৰণেই দৈনিক ৰাখিবলৈ সিদ্ধান্ত লৈ আহোঁ। আপোনালোকে যদি মোৰ এই ভিডিঅ'সমূহ মনোগ্ৰাহী হৈছে বা ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট কৰিব আৰু বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিব। আৰু যদি আপুনি মোৰ চেনেলটোৰ কাৰণে নৱাগত তেনেহ'লে মোৰ এই চেনেলটি ছাবস্ক্ৰাইব কৰিব। এতিয়া আহিছোঁ দৈনিক ৰাশিফলৰ খবৰলৈ। প্ৰথমে আহিছোঁ মেঘ ৰাশিৰ জাতক জাতিকাৰ ক্ষেত্ৰত। মেঘ ৰাশিৰ জাতক জাতিকাৰ ক্ষেত্ৰত আজিৰ দিনটো অত্যন্ত সুন্দৰ। তেওঁলোকে উত্তম বাসস্থান, উত্তম বস্ত্ৰ আৰু উত্তম ভোজন তেওঁলোকে আজি লাভ কৰিব। তেওঁলোকৰ সা সন্মান বাঢ়িব, তেওঁলোকৰ মৰম চেনেহ বাঢ়িব, আৰ্থিক দিশত সচ্ছলতা পাব। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজিৰ দিনটো অত্যন্ত সুন্দৰ। বিশেষকৈ যিসকল ব্যক্তিয়ে সাহিত্য সেৱাৰ লগত জড়িত হৈ আছে সেইসকল ব্যক্তিয়ে আজি সা সন্মানৰ যুগ, অৰ্থনৈতিক সচ্ছলতাৰ যুগ, ব্যৱসায়ত সফলতা লাভ কৰিব। যদিও ঘৰুৱা বিবাদ হ'ব পাৰে, বন্ধুবৰ্গৰ সৈতে বিবাদ হ'ব পাৰে, বন্ধু মনোমালিন্য হ'ব পাৰে, বন্ধু বিচ্ছেদ হ'ব পাৰে। মিথুন ৰাশিৰ জাতক জাতিকাৰ ক্ষেত্ৰত আজিৰ দিনটো অত্যন্ত সুন্দৰ। বিশেষকৈ প্ৰেমত আনন্দ, প্ৰেমত সুফল, প্ৰেমাস্পদৰ সৈতে মিলন হ'ব। নতুন খবৰ থাকিব, বিবাহ প্ৰাৰ্থীসকলৰ ক্ষেত্ৰত নতুন খবৰ থাকিব। ব্যৱসায়ীসকলৰ কাৰণে অত্যন্ত সুন্দৰ। বিশেষকৈ ধাতুৰ লগত জড়িত হৈ থকা ব্যৱসায় বা ৰত্নৰ লগত জড়িত হৈ থকা ব্যৱসায়ীসকলৰ সচ্ছলতাৰ সুন্দৰ দিন। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজিৰ দিনটো অত্যন্ত সুন্দৰ। বিশেষকৈ বিদ্যাৰ্থীসকলৰ সুনাম, তেওঁলোকে নতুন শৈক্ষিক দিশত বঢ়াৰ এটা সুন্দৰ দিন, তেওঁলোকৰ প্ৰতিভা বিকাশৰ এটা সুন্দৰ দিন। চাকৰিয়াল প্ৰাৰ্থীৰ কাৰণে থাকিব নতুন খবৰ। ব্যৱসায়ীসকলৰ ক্ষেত্ৰত তেওঁলোকৰ আৰ্থিক সচ্ছলতাৰ দিন, নতুন যোগাযোগ ঘটিব। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজিৰ দিনটো শুভ বুলি ক'ব পাৰি। তেওঁলোকৰ ভাতৃ সহায় লাভ কৰিব। সম্বন্ধীয় ভায়েক বা ভাতৃৰ পৰা প্ৰত্যক্ষভাৱে সহায় সহযোগিতা লাভ কৰিব পাৰিব। পুৰণা বিবাদ মীমাংসা হ'ব আৰু আৰ্থিক দিশত সচ্ছলতা লাভ কৰিব। বিশেষকৈ খেতি বাতিৰ লগত জড়িত হৈ থকা ব্যক্তিসকলৰ আজিৰ দিনটো খুবেই সুন্দৰ বুলি বিবেচিত হৈছে। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজিৰ দিনটো সুন্দৰ যদিও তেওঁলোকে ভ্ৰমণত কষ্ট পাব আৰু পাৰিবাৰিক অশান্তি লাভ কৰিব। টকা পইচাৰ ক্ষেত্ৰত তেওঁলোকে আজি জটিলতাৰ সৃষ্টি হ'ব। তেওঁলোকে আজিৰ দিনটো সাৱধানে চলাটো উচিত হ'ব। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজিৰ দিনটো কিছু অশুভ বুলি বিবেচিত হৈছে। বিশেষকৈ তেওঁলোকে প্ৰতাৰণাৰ সন্মুখীন হ'ব, প্ৰতাৰণাৰ বলি হ'ব, ষড়যন্ত্ৰৰ বলি হ'ব। তেওঁলোকৰ বিৰুদ্ধে বিভিন্ন এলিগেশ্যন অৰ্থাৎ বিভিন্ন বিষয় তেওঁলোকৰ এগেইনষ্টত আহিব আৰু বন্ধুৰ দ্বাৰা প্ৰতাৰিত হোৱাৰ যুগ। তেওঁলোকৰ আৰ্থিক দিশতো জটিলতা বাঢ়িব। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজিৰ দিনটো অশুভ বুলি বিবেচিত হৈছে। তেওঁলোকে অত্যন্ত খৰচান্ত হ'ব। আত্মীয় স্বজনৰ সহায় লাভ নকৰিব, বৰঞ্চ আত্মীয় স্বজনৰ পৰা তিৰস্কাৰ বা প্ৰতাৰণা আদি লাভৰ সম্ভাৱনা আছে। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজিৰ দিনটো অত্যন্ত শুভ। তেওঁলোকে মৰম চেনেহ লাভ কৰিব। আপোনজনৰ দুখত দুখী হ'ব। আপোনজনৰ পৰা তেওঁ সহায় সহযোগিতা লাভ কৰিব। ব্যৱসায়ীসকলৰ ক্ষেত্ৰত আজিৰ দিনটো অত্যন্ত সুন্দৰ। ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰতো আজিৰ দিনটো অত্যন্ত সুন্দৰ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজিৰ দিনটো সুন্দৰ বুলি ক'ব পাৰি। বিশেষকৈ তেওঁলোকে সামাজিক কামত লিপ্ত হ'ব। আনৰ সহায় কাৰ্যত তেওঁলোক ব্যস্ত হৈ থাকিব যদিও আৰ্থিক দিশত জটিলতা বাঢ়িব। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজিৰ দিনটো অত্যন্ত সুন্দৰ। তেওঁলোকে প্ৰেমৰ ক্ষেত্ৰত আনন্দ লাভ কৰিব। প্ৰেমাস্পদৰ সৈতে মিলন হ'ব বা বিবাহিত প্ৰাৰ্থীসকলৰ কাৰণে থাকিব নতুন খবৰ। আৰু একেবাৰে শেষত মীন ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত
আজিৰ দিনটো অত্যন্ত সুন্দৰ বুলি ক'ব পাৰি। বিশেষকৈ বিবাহ প্ৰাৰ্থীসকলে তেওঁলোকৰ নতুন খবৰ লাভ কৰিব, বিবাহৰ দিশত তেওঁলোকে এটা নতুন পদক্ষেপ লোৱাৰ আজি সুন্দৰ দিন, বন্ধুবৰ্গৰ সহায় লাভ কৰিব আৰু ব্যৱসায়ৰ ক্ষেত্ৰত নতুনকৈ প্ৰতিষ্ঠা লাভ কৰিব। বন্ধু বান্ধৱীসকল, আজিৰ দিনটোৰ দৈনিক ৰাশিফলসমূহ এনেধৰণৰ আছিল। যদি আপোনালোকে মোৰ এই ভিডিঅ'টো ভাল পাইছে বা মনোগ্ৰাহী হৈছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, ওম নমঃ শিৱায় বুলি কমেণ্টত লিখিব। ধন্যবাদ।